हेलो एवरीवन ভালনে আপোনালোকৰ আশা কৰো সকলো ভালে আছে আমিও ভালে আছো বাৰু কিন্তু ইমান গৰম পৰিছে আপোনালোকে দেখিছে নহয় গৰমে অকনমান মানুহক হাইৰাণ নকৰা নহয় আজি অৱশ্যে মই আপোনালোকৰ মাজলৈ লৈ আহিছো এটি নতুন ভিডিঅ' আৰু এই ভিডিঅ'টো হৈছে আত্মজীৱনীৰ বিষয়ে আপোনালোকে বাৰু আত্মজীৱনী পঢ়িছে হেনে আত্মজীৱনী আসলতে কিনো সেই বিষয়ে মই অকনমান সম্যক ধাৰণা বা এটা নোট লৈ আহিছো আপোনালোকে আশা কৰো হেকলৈকে ভিডিঅ'টো চাব আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আত্মজীৱনী হৈছে অসমীয়া সাহিত্যৰ এটা অংশ আৰু আত্মজীৱনী আপোনালোকে আশা কৰো নিশ্চয় পঢ়িছে ভিডিঅ'টো লৈ আগবাঢ়ো আহক এজন ব্যক্তিয়ে নিজৰ জীৱন সম্পৰ্কে নিজে প্ৰথম পুৰুষত সদৰি কৰি লিখা বিৱৰণকে আত্মজীৱনী বোলে এজন ব্যক্তিয়ে যেতিয়া নিজৰ জীৱন সম্পৰ্কে প্ৰথম পুৰুষত নিজে কৈ কথাখিনি লিখে এয়াই হৈছে আত্মজীৱনী জীৱনীতকৈ আত্মজীৱনী লিখিবলৈ বহুখিনি সুবিধা জীৱনী বিষয়ে আপোনালোকে জানে নহয় জীৱনী হৈছে আনৰ জীৱনৰ বিষয়ে লিখা আৰু আত্মজীৱনী হৈছে নিজৰ জীৱনৰ বিষয়ে লিখা সেইকাৰণে নিজৰ জীৱনৰ বিষয়ে লিখিবলৈ বহুখিনি সুবিধা হয় আত্মজীৱনী কিয়নো লেখকে তথ্য বিচাৰি আনৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই জীৱনীত আনৰ বিষয়ে লিখিবলৈ হ'ল যিজন ব্যক্তিৰ বিষয়ে জীৱনী লিখিব সেই ব্যক্তিজনৰ বিষয়ে তথ্য বিচাৰি যাব লাগিব জন্মৰ পৰা তেওঁৰ মৃত্যু পৰ্যন্ত তেওঁ কেনেধৰণৰ কৰ্ম কৰিছিলে তেওঁ কেনেধৰণৰ বিচাৰধাৰা আছিলে তেনেকুৱা ধৰণৰ অনেক তথ্য বিচাৰি সেই মানুহজনৰ ওচৰলৈ যাব লাগিব বা তথ্য গোটাব লাগিব কিন্তু আত্মজীৱনীত আনৰ ওচৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই যিহেতু নিজৰ বিষয়ে নিজে জনা হয় সেইবাবে আনৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই নিজৰ জীৱনৰ সৰু বৰ ঘটনাৰ মাজেৰে ব্যক্তিজনে নিজকে উদঙাই দিব পাৰে ব্যক্তিজনে নিজে লিখা বাবে আত্মজীৱনীত সন্নিৱিষ্ট তথ্যসমূহ সাধাৰণতে সত্য বুলি বিবেচিত হয় নিজৰ জীৱনৰ বিষয়ে কোনোটো মিছা তথ্য নিদিয়ে বা ভুলটো নকয় সেইকাৰণে সত্য বুলি আত্মজীৱনী বিবেচিত হয় কিন্তু বহু সময়ত আত্মজীৱনী ৰচনা কৰোঁতে লেখকে কিছুমান কথা অকপতে প্ৰকাশ কৰিবলৈ সংকোচ বোধ কৰিব পাৰে কিছুমান এনে কথা হ'ব পাৰে যিটো হৈছে সমাজৰ বিৰোধী বা সমাজে স্বীকৃতি নিদিব তেনেকুৱা ধৰণৰ কাম যিটো লাজ অপমানৰ কথা হ'ব পাৰে সেইটো আচলতে আত্মজীৱনী লিখা ব্যক্তিজনে হয়তো ক'বলৈ সংকোচ বোধ কৰিব পাৰে তেনেকুৱা আত্মজীৱনীত কিছুমান তথ্য তেনে কৰিলে আত্মজীৱনীত প্ৰকৃত সত্যক ঢাকি ৰখা হয় আৰু তেনেধৰণৰ যদি কিছুমান কথা তেওঁ লুকুৱাই ৰাখিব বিচাৰে আৰু তেনেহ'লে প্ৰকৃত সত্যক ঢাকি ৰখা হয় আনহাতে আত্মজীৱনী লিখোঁতে লেখকে কেতিয়াবা নিজকে ডাঙৰ কৰি দেখুৱাবলৈ প্ৰয়াস কৰি সত্যৰ অপলাপ কৰিব পাৰে কেতিয়াবা নিজকে মহান মই বহুত ভাল তেনেধৰণৰ কিছু কথা প্ৰকাশ কৰিবলৈ যাওঁতে মিছা বুলি নহয় সত্যৰ অপলাপ সত্য বুলি কিছুমান কথা বহলাই ক'ব পাৰে অথবা তথ্যৰ বিকৃত বা অতিৰঞ্জন কৰিবও পাৰে তথ্যৰ বিকৃত বা অতিৰঞ্জন মানে মনোৰঞ্জনৰ বাবে বা অতি ভাল লাগিবলৈ তেওঁৰ তথ্য কিছুমান এনেও প্ৰকাশ কৰিব পাৰে এনে আত্মজীৱনীও গ্ৰহণীয় নহয় তেনেধৰণৰ হ'লে কথাবোৰ আত্মজীৱনীখন সেয়া গ্ৰহণীয় নহ'ব সাহিত্যৰ ক্ষেত্ৰত সেই আত্মজীৱনীখন প্ৰকৃত আত্মজীৱনী বুলি কোৱা নহ'ব স্বীকৃতি দিয়া নহ'ব আচলতে আত্মজীৱনীত কেৱল ব্যক্তিজনৰ ব্যক্তিত্বই নহয় যুগ মানসিকতাৰ প্ৰতিফলনো থাকিব লাগিব আত্মজীৱনীখনত কেৱল ব্যক্তিজনৰ ব্যক্তিত্ব পাৰ্চনেলিটি প্ৰকাশ পালেই নহ'ব যুগ আৰু মানসিকতাৰ সেই সময়ৰ মানুহৰ মানসিকতা কেনেধৰণৰ চিন্তা চৰ্চা আছিল সেই সকলোবোৰ কথা প্ৰতিফলিত হ'ব লাগিব প্ৰকাশ হ'ব লাগিব আচলতে সমসাময়িক যুগ মানসিকতাই তেওঁৰ ব্যক্তিত্বত কিদৰে প্ৰভাৱ বিস্তাৰ কৰিছিল তাৰ প্ৰকাশ আত্মজীৱনীত থাকিব লাগিব সমসাময়িক যুগ মানসিকতাই সেই সময়ৰ
মানসিকতাই যুগ সময়ৰ মানসিকতাই মানুহৰ চিন্তাধাৰাই তেওঁৰ ব্যক্তিত্বৰ তেওঁৰ জীৱনৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছিলে তাৰ প্ৰকাশো আত্মজীৱনীত থাকিব লাগিব। যুগ মানসিকতাৰ উপৰিও সমকালীন অন্যান্য ব্যক্তি তথা সমাজখনৰ কথাও আত্মজীৱনীখনৰ পৰা পাঠকে পাব লাগিব। সেই সময়ৰ মানুহৰ চিন্তাধাৰাৰ উপৰিও অন্যান্য ব্যক্তি আৰু বহু ব্যক্তিৰ কথা আৰু লগতে সমাজখনৰ কথাও সমাজৰ কেনেকুৱা ধৰণৰ চিন্তাধাৰা আছিলে, সমাজৰ চাল চলন কেনেকুৱা ধৰণৰ আছিলে, সমাজৰ ৰীতি নীতিৰ কথা, সমাজৰ পৰিৱেশৰ কথা আত্মজীৱনীখনৰ পৰা পাঠকে জানিব লাগিব। আত্মজীৱনীয়ে কেৱল ব্যক্তিজনকেই নহয়, সেই সময়ৰ সামগ্ৰিক ছবিখন স্পষ্ট কৰি তুলিব পাৰিব লাগিব। আত্মজীৱনী এখন হ'বলৈ হ'লে ব্যক্তিজনকেই নহয়, মানুহে জানিবলৈ সেই সময়ৰ সামগ্ৰিক সকলো ধৰণৰ সামগ্ৰিক বুলি ক'লে সকলো ধৰণৰ ছবিখন স্পষ্ট কৰি তুলিব লাগিব। সমাজৰ বিষয়ে, শিক্ষাৰ বিষয়ে, সেই সময়ৰ মানসিকতাৰ বিষয়ে, কেনেধৰণৰ চিন্তাধাৰা আছিলে, মানুহৰ সাজ পোছাক কেনে আছিলে, খাদ্য ৰীতি কেনে আছিলে, তেনেকুৱা ধৰণৰ সামগ্ৰিক বুলি ক'লে সকলো বুজাই সেই ছবিখন স্পষ্ট কৰি তুলিব পাৰিব লাগিব আত্মজীৱনীখনত সেই আত্মজীৱনী লেখা ব্যক্তিজনে। আত্মজীৱনী ৰচনা কৰিবলৈ হ'লে ব্যক্তিজনৰ ব্যক্তিত্বৰ উপৰিও তেওঁৰ জীৱন বৈচিত্ৰ্যপূৰ্ণ আৰু আকৰ্ষণীয় হ'ব লাগিব। আত্মজীৱনী ৰচনা কৰা ব্যক্তিজনৰ ব্যক্তিত্ব খুব সুন্দৰ আৰু বৈচিত্ৰ্যপূৰ্ণ আৰু আকৰ্ষণীয় হ'ব লাগিব। তেওঁৰ জীৱনৰ বিষয়ে কিছু জানিবলগীয়া যি থাকে, মানুহৰ জীৱনৰ বিষয়ে জানিবলগীয়া যি থাকে সেই গুণসমূহ তেওঁৰ গাত থাকিব লাগিব আৰু তেওঁৰ জীৱন খুব সুন্দৰ ৰঙীন হ'ব লাগিব। অন্যথা ই সফল আত্মজীৱনীৰ স্বীকৃতি আদায় কৰিবলৈ অসমৰ্থ হ'ব, নহ'লে ই এখন সফল আত্মজীৱনীৰ নহ'ব। আত্মজীৱনী ৰচনা কৰাৰ ক্ষেত্ৰত ব্যক্তিজনৰ জীৱন জিজ্ঞাসা যিমানেই গভীৰ হয়, বিশ্লেষণী শক্তি যিমানেই প্ৰখৰ হয়, আত্মজীৱনীখনো সিমানেই সফলতাৰ ওচৰ চাপে। আত্মজীৱনী লিখা ব্যক্তিজন জীৱনৰ প্ৰতি জিজ্ঞাসা যিমান গভীৰ হ'ব, জীৱনৰ বিষয়ে জানিবলৈ বিশ্লেষণী শক্তি, জীৱনক বিশ্লেষণ কৰি দেখুওৱাৰ শক্তি তেওঁ যিমান প্ৰখৰ হ'ব, তেওঁ যিমান চোকা হ'ব, সিমানেই আত্মজীৱনীখন সফলতাৰ দিশত সফলতাৰ কাষ চাপিব। বিশ্ব সাহিত্যত ৰুছোৰ কনফেছন বিখ্যাত আত্মজীৱনী। বিশ্ব সাহিত্যত ৰুছোৰ কনফেছন এখন বিখ্যাত আত্মজীৱনী। অসমীয়া সাহিত্যত প্ৰথমে হেমচন্দ্ৰ বৰুৱাই আধুনিক অসমীয়া ভাষাত আত্মজীৱন চৰিত ৰচনা কৰি এই শ্ৰেণীৰ সাহিত্যৰ বাট মুকলি কৰে। অসমীয়া সাহিত্যৰ প্ৰথম আত্মজীৱনীখন হৈছে হেমচন্দ্ৰ বৰুৱাই লিখা অসমীয়া ভাষাত আত্মজীৱন চৰিত। এই শ্ৰেণীৰ সাহিত্যৰ বাট মুকলি কৰে, আত্মজীৱনীৰ বাট মুকলি কৰে কৈছে হেমচন্দ্ৰ বৰুৱাই। লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোঁৱৰণ, পদ্মনাথ গোহাঞিবৰুৱাৰ মোৰ সোঁৱৰণী অসমীয়া ভাষাৰ উল্লেখযোগ্য আত্মজীৱনী। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন সোঁৱৰণ আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ সোঁৱৰণী। অসমীয়া ভাষাৰ এখন উল্লেখযোগ্য আত্মজীৱনী। এই আত্মজীৱনীসমূহ আপোনালোকে পঢ়িলেনে বাৰু ক'বচোন। আত্মজীৱনীৰ প্ৰসংগতে দিনপঞ্জী আৰু স্মৃতি কথা, ডায়েৰী আৰু মেমৰিৰ কথা উল্লেখযোগ্য। কোনোবা এটা নিৰ্দিষ্ট দিনত কেনেধৰণৰ ঘটনা ঘটিছিলে বা স্মৃতিৰ কথাসমূহ উল্লেখযোগ্য হ'ব লাগিব। ডায়েৰী এজন ব্যক্তিৰ বৰ্হি জীৱনটোৰ ঘটনাপঞ্জীৰ খতিয়ান আৰু স্মৃতি কথাত ব্যক্তিজনে অতীতৰ কোনো ঘটনাৰ ৰোমন্থন কৰি বৰ্ণনা কৰে। ডায়েৰীত কি কৰে, ডায়েৰীত আমি কিছুমান কথা লিখি যাওঁ, আজি এনেধৰণৰ এটা ঘটনা ঘটিল, তেনেকুৱা ধৰণৰ কথাবোৰ আত্মজীৱনীত উল্লেখ হ'ব লাগিব, স্মৃতি কথা ৰোমন্থন কৰি বৰ্ণনা কৰা হ'ব লাগিব। এয়া আছিল আত্মজীৱনীৰ বিষয়ে কিছু তথ্য মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব আপোনালোকে আৰু কমেণ্ট সহকাৰে জনাই দিবচোন। আৰু কিবা উচ্চাৰণতো ভুল হৈছে যদি ক'ব দিয়ে আপোনালোকে। আৰু মই আপোনালোকৰ আগত এই আত্মজীৱনীৰ বিষয়ে অকণমান তথ্য আগবঢ়াই দেখুৱালোঁ। আপোনালোকে কেনে পালে জনাবচোন।
আৰু আপোনালোকে বাৰু আত্মজীৱনী পঢ়েনে আৰু পঢ়িলে মানে কেনেধৰণৰ গুণ আত্মজীৱনীখনত থাকিব লাগিব আপোনালোককতো মই নোটত দিলোৱেই আপোনালোকে নিশ্চয় বুজি পাব আজিলৈ আহিছোঁ তেনেহ'লে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু এনেদৰে মই কিছু শিক্ষামূলক কথা বা নোট লৈ আহিম আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ সকলোৱে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ